হে দোস্ত কেনে আছে নিশ্চয় ভালে আছে বলক তেন্তে ভিডিওটো আজি আৰম্ভ কৰি পেলাও ভিডিওটো আৰম্ভ কৰাৰ আগতে বলক তেন্তে মোৰ স্পেশাল মিউজিকটো বজাই লওঁ নে কি কয় বলক 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 নিশ্চয় থাম্বনেল চাই গমেই পাইছে আজি কিহৰ ওপৰত ভিডিও বনাবলৈ লৈছো বলক তেন্তে ভিডিওলৈ আগবঢ়াৰ পূৰ্বে বলক টিপছ এটা চাই লওক তো গাইস এইটো চাও কনবৰ কাষত তো বাইকখন দেখাই দে আকৌ পুৰবালি কেনেকৈ উঠছি না চাগে অলপ দীঘল চা কাপোৰ চাপৰ পিন্ধে ল'ৰা ধেত এনেকৈ ঘূৰি আছা হয় দেখিলে কেনেকৈ কৈছে দেখিলে নহয় মানে কি জানেনে মানে এতিয়া সিটো আইতাক দেখোন বেয়াই পায় এতিয়াতো আইতাটো তাৰ বাইকত বহিলে এতিয়া কি হ'ব মানে কথাটো বুজি পোৱা নাই মই বুজিছে মই মানে কথা বুজিয়ে নাপালো নহয় মানে এতিয়া কথা এটা শুনিব দেই মানে এতিয়া আইতাটো মানে আমাৰ পুৰবালি আইতাটো তাৰ বাইকত বহি গ'ল এতিয়া কি হ'ব মানে মোক বুজি পোৱা নাই মানে আমাৰ পুৰবালি আইতাটো বহিল এতিয়া পুৰবালি আইতাই বহাৰ পিছত এতিয়া মানে মোৰ অলপ চৰ্দি লাগিছে কিন্তু দেই ইহঁতৰ কথাৰ কাৰণে চৰ্দি লাগিছে আজি কৰোণা চৰ্দি লাগিল নেকি আকৌ মানে কথাটো কি জানে নাই মানে কি ক'ম আৰু মানে তাইতো বহি গ'ল এতিয়া যদি তাই ফেক কৈ মানে কিবা চোঁ কৰি দিছে কোনেওতো ক'ব নোৱাৰে আকা এই বিকাশ আমি এখন বাইক নুচুবি আৰু তই চি তহঁতৰ লিলিমাই নে কি আৰু এটা কথা কিন্তু দেই আপোনালোকে চাওকচোন এই জংঘলৰ মাজত চাওক না জংঘলৰ মাজত আছে চাওক না এই জংঘলৰ মাজত আছে চাওকচোন সেয়ে চাওক না এইটো চাই লওক টিপটো চাই লওক তাৰপিছত মই কৈ আছোঁ বাকীখিনি হা কৈ আছোঁ একদম কমপ্লিটলি কৈ দিম 2 hours later চাপৰ পিন্ধে ল'ৰা ধেত এনেকৈ ঘূৰি আছা হয় ইহঁতক জংঘলৰ মাজত দেখিছেনে নাই আপোনালোকে জংঘলৰ মাজত দেখিছে নহয় জংঘলৰ মাজত দেখিছেনে নাই ইহঁতে কি জানেনে নাই মানে এই গম আৰু মানে জংঘলৰ মাজত যে দেখিছে মানে PIMPDT মানে কি কৰিছে সিহঁতে এতিয়াও গম পোৱা নাই দেই কথাটো বেলেগহে অকণমান দেই কণ্ডিশ্যনটো বিকাশ আমিন চি নাপায় তই যিজনী বেয়াকৈ ক'লি তাইকে আকৌ তই প্ৰেম কৰিবলৈ লৈছ বিকাশ আমিন একেলগে ভিডিঅ' বনাই দিয় তোৰ কথাটো বেলেগ কিন্তু দেই বিকাশ আমিন আৰু চুটি কাপোৰ পিন্ধাৰ কথা ক তই এইটো চাওকচোন চুটি কাপোৰ পিন্ধাৰ কথাটো কৈছে তাইক চাওকচোন চাওক পুৰবালি কেনেকৈ উঠছি না চাগে অলপ দীঘল চা কাপোৰ চাপৰ পিন্ধে ল'ৰা ধেত চুটি কাপোৰটো পিন্ধিছে বুলি যে কৈছে মানে ইনষ্টাগ্ৰামৰ মানুহবিলাকক মানে এনেই কৈছে আৰু কিন্তু সি মানে চাইছে কি আছে তলে ওপৰে কি আছে মানে সি জুমি জামি চাইছে আৰু মানে এইবোৰ ল'ৰাই কথাটো বেলেগকৈ কৈছে আমাৰ বিকাশ আমিন ল'ৰাই কি ক'ম মানে একে জমনি আৰু দেই কি ক'ম মানে উপায় নাই আমাৰ বিকাশ আমিন নহয় একেবাৰে তাই যে বহিছে নহয় তাত হাগি দিছে যদিও ক'ব নোৱাৰি দেই চি কথা কি কম বিকাশ আমিন তোৰ নিচিনা এটা মানে থকাতকৈ নথকা ভাল বুজিছনে তই এটা কথা শুনচোন বিকাশ হেৰি নহয় কি ক'ম আৰু তই মানে তোৰ নিচিনা এটা তই যে এটা 1 নম্বৰ ফাল্টু বে 1 নম্বৰ ফাল্টু আৰে ভাই তোৰ কাৰণে চলা তোলাও খুলি যাব দেখোন আৰু শুন বে তোৰ নিচিনা এটা থকাতকৈ মানে নথকাই ভাল আৰু তোৰ নিচিনা এটা বদমাছ দগবাজ নথকাই ভাল বিকাশ আমিন আৰু পুৰবালি গগৈ প্ৰেম হয় নে নহয় বন্ধু বান্ধৱীসকল কমেণ্ট কৰি জনাবচোন বলক তেন্তে আৰু এটা টিপছকে চাই ল'ব নেকি কয় বলক এইটো চাও কনবৰ কাষত তো বাইকখন দেখাই দে আকৌ পুৰবালি কেনেকৈ উঠছি না চাগে
হয় টিপছটো চালে কেনেকৈ বহি আছে পূৰ্বালীকো দেখি পূৰ্বালী গগৈ কেনেকৈ বহি আছে দেখিছে নহয় বিকাশ আমিনৰ বাইকত কি ক'ম বিকাশ আমিনৰ বাইকত বহিছে তাই বিকাশ আমিনৰ বাইকত বহিছে ঐ বিকাশ আমিন শুন না বে কথা এটা শুন হেৰি নহয় বিকাশ আমিন পিছে চেলেকি দিবি চিটটো মিঠা মিঠা পাবি বে বুজিছ তাইক দেখোন তই বুঢ়ী বুলিও কৈছিলি বে তই এতিয়া আকৌ লাজ নাপাৱ তোৰ নিচিনা এটা ন পৃথিৱীত কিয় আপদ এটা জন্ম ললে মই বুজি নাপাওঁ এই বিকাশ আমিন পূৰ্বালী গগৈ ফেটেকা পূৰ্বালী আইতা জিন্দাবাদ পূৰ্বালী আইতা জিন্দাবাদ পূৰ্বালী আইতা জিন্দাবাদ পূৰ্বালী আইতা জিন্দাবাদ আৰু নহয় পূৰ্বালী আইতা এটা কথা নহয় বিকাশ আমিনক আপুনি ইমান বেয়াকৈ কোৱা দেখায় কিন্তু একেবাৰে মৰম চালে দেখোন ইনষ্টাগ্ৰামত দেখোন একে প'ষ্ট দি ফুৰিছে কেলে মানে লিলি মাই নাপায় দেই মানে এটা কথা কওঁ কিন্তু দেই পূৰ্বালী বাইদেউ আমাৰ মিষ্টাৰ GSB যে ভিডিঅ' বনায় কিন্তু দাদা বুলি যে কয় আপুনি আপোনাৰ দাদা হয়নে কি হয় এতিয়াও সন্দেহ আছে কিন্তু মোৰ প্ৰুফ লাগিছিলে মোক মানে প্ৰুফটো নিদিলে আৰু তেৰি কি ক'ম ভিডিঅ'টো শেষ কৰাৰ আগতে বলক তেওঁলোকৰ টিপছটো এবাৰ চাই লওক সিহঁতৰ লিলি মাইটো মানে বলক তো গাইজ এইটো চাওক কণবৰ কাষত তোৰ বাইকখন দেখাই দে আকৌ পূৰ্বালী কেনেকৈ উঠি নাচাগে অলপ দীঘল চাই কাপোৰ চাপোৰ পিন্ধে নৰা ধেত এনেকৈ ঘূৰি আছা 2 hours later. দেখিলে নিশ্চয় বুজিব পাৰিছে বিকাশ আমিনৰ চৰিত্ৰ কি আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰি দিব আৰু মোৰ যিকোনো নতুন ভিডিঅ' পাবৰ বাবে মোৰ ছাইডতে থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব আৰু তাৰ কাষতে থকা বেল আইকনটো বজাই দিব যিকোনো নতুন ভিডিঅ' আহিলে পোনপ্ৰথমে পাবৰ বাবে আকৌ নতুন এটি ভিডিঅ'ত পুনৰ লগ পাম